বাংলাদেশ যিকোনো মুহূৰ্ততেই বাংলাদেশক মুছলমান ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিব পাৰে মোহাম্মদ ইউনুছে যিকোনো মুহূৰ্ততেই বাংলাদেশক মুছলমান ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিব পাৰে যিকোনো সময়তে বাংলাদেশক মুছলমান ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিব পাৰে মোহাম্মদ ইউনুছে ইছলামিক ৰাষ্ট্ৰ হোৱাৰ দিশলৈ বাংলাদেশ যিকোনো মুহূৰ্ততে মোহাম্মদ ইউনুছে বাংলাদেশক পাকিস্তানৰ দৰে ইছলামিক ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিবলৈ সন্মত হ'ব পাৰে কিয়নো বাংলাদেশে এতিয়া জামাতে ইছলামিক সংগঠনৰ নিৰ্দেশনা অনুসৰণ কৰি আছে আৰু এনেদৰে সূত্ৰসমূহে কৈছে উল্লেখ্য যে পূৰ্বৱৰ্তী শেখ হাছিনা চৰকাৰৰ সময়ত সংবিধানত কিছু সংশোধন কৰা হৈছিল সেই সংশোধনীবোৰৰ সময়ত ধৰ্ম নিৰপেক্ষতা আৰু সমাজবাদক সংবিধানৰ মৌলিক নীতি হিচাপে যোগ কৰা হৈছিল আৰু অন্তৰ্বৰ্তীকালীন চৰকাৰ গঠনৰ ব্যৱস্থা বাতিল কৰা হৈছিল ইয়াৰ উপৰি মুজিবুৰ ৰহমানক ৰাষ্ট্ৰৰ পিতৃ উপাধি প্ৰদান কৰা হৈছিল এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰা আবেদনৰ সঁহাৰি দি এটৰ্নি জেনেৰেল আজমানে মোহাম্মদ ইউনুছৰ নেতৃত্বত অন্তৰ্বৰ্তীকালীন চৰকাৰৰ হৈ যুক্তি আগবঢ়াইছে যে দেশখনৰ জনসংখ্যা অৰ্থাৎ বাংলাদেশৰ জনসংখ্যাৰ 90% হৈছে মুছলমান সেয়েহে ধৰ্ম নিৰপেক্ষতা শব্দটো এতিয়া অৰ্থহীন সেয়েহে সংবিধানত যদি কোনো পৰিৱৰ্তন কৰা হয় সেইবোৰ দেশৰ গণতান্ত্ৰিক আৰু ঐতিহাসিক নীতিৰে সৈতে সামঞ্জস্যপূৰ্ণ হ'ব লাগে নিউজ ডেস্ক ৰিপৰ্ট আসাম ডিজিটেল নিউজ